নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত অতি সহজে ঘৰত কিদৰে পকৰি বনাই খাব পাৰে তাকেই দেখুৱাম। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া মই বনাবলৈ আৰম্ভ কৰিম। দুটা পিঁয়াজ কাটি লৈছোঁ, কেইটামান জলকীয়া কাটি লৈছোঁ, আদা আৰু নহৰুখিনিও পিচি লৈছোঁ, এইটো হালধি গুড়ি, এইটো নিমখ, এইখিনি এতিয়া মিক্স কৰি ল'ম। প্ৰথমতে মই ময়দাখিনি ঢালি লৈছোঁ, তাৰপিছত অকণমান পিঠাগুড়ি দিম ভাজি থোৱা। এতিয়া এইখিনি মিক্স কৰি দিম। ইয়াতে অকণমান জিৰাৰ গুড়ি দি দিম আৰু অকণমান পানী দি দিম। পানীখিনি দিলে ভালকৈ এইখিনি মিক্স হৈ যাব, তাৰপিছত বনাব আৰম্ভ কৰিম। এতিয়া মই গেছটো জ্বলাই ইয়াতে কেৰাহীখন তুলি দিম। এতিয়া কেৰাহীখন গৰম হৈ গ'ল, ইয়াতে এতিয়া তেলখিনি দি দিম। এতিয়া তেলখিনি গৰম হৈ গ'ল, এতিয়া বনাবলৈ আৰম্ভ কৰিম। এইখিনি এতিয়া ভাজা হৈ গ'ল, ইয়াতে নমাই ল'ম। আপোনালোকেও বনাই খাবচোন, বহুত টেষ্টি হয় খাবলৈ।
এতিয়া এইখিনি বনোৱা হৈ গ'ল।